হাই হেল্ল' নমস্কাৰ মই আজি আপোনালোকৰ ওচৰত ড্ৰাইভাৰ কনষ্টেবল কাটঅফৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ যদি ভিডিঅ'টো ভাল লাগে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিছোঁ ড্ৰাইভাৰ কনষ্টেবল কাটঅফৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি ড্ৰাইভাৰ কনষ্টেবল টোটেল পোষ্ট কিমান আছিল সেই বিষয়ে জনাটো দৰকাৰ যেহেতু ড্ৰাইভাৰ কনষ্টেবল টোটেল পোষ্ট আছিল 654 তাৰে Unreserved আছিল 333, OBC, MOBC 177, SC 46 আৰু STP 65 আৰু ST Hillsৰ 33 টোটেল মিলাই 654 যদি আমি 2:3 ৰেচিঅ'ত ধৰো অৰ্থাৎ দুটা পোষ্টৰ এগেইনষ্টত তিনজন ক্যান্ডিডেট মাতিছে বুলি ধৰি লোৱা হয় তেতিয়া অতিৰিক্ত কিমানজন ক্যান্ডিডেট মাতিব যেহেতু আনৰিজাৰ্ভ ক্যাটেগৰীত টোটেল পোষ্ট আছে 333 যদি 2:3 ৰেচিঅ'ত মাতিছে বুলি ধৰা হয় তেন্তে আমি 333 3 ৰে ডিভাইড কৰিব লাগিব অৰ্থাৎ 111 জন অতিৰিক্তভাৱে মাতিছে অৰ্থাৎ 333 plus 111 টোটেল 444 জনক আনৰিজাৰ্ভ ক্যাটেগৰীৰ বাবে মাতিছে ঠিক একেদৰে OBCৰ ক্ষেত্ৰত টোটেল 236 জনক মাতিছে আৰু STPৰ ক্ষেত্ৰত 87 জন আৰু ST Hillsৰ ক্ষেত্ৰত 44 জন আৰু SCৰ ক্ষেত্ৰত 61 জনক মাতিছে বুলি ধৰিব পাৰি যদি 2:3 ৰেচিঅ'ত মাতে অৰ্থাৎ টোটেল আমাৰ ক্যান্ডিডেট মাতিছে 872 আমাৰ অতিৰিক্তভাৱে কিমান জনক মাতিলে অৰ্থাৎ আমাৰ টোটেল পোষ্ট আছিল 654 অৰ্থাৎ অতিৰিক্তভাৱে 218 জনক মাতিছে আমি এতিয়া জানিব লাগিব যে ড্ৰাইভাৰ কনষ্টেবলত ফিজিক্যাল কাটঅফ কিমান গৈছিল UR ক্যাটেগৰীত কাটঅফ গৈছিল 30.92 আৰু OBC MOBC ক্যাটেগৰীৰ ক্ষেত্ৰত 27.02 আৰু SC ক্যাটেগৰীৰ ক্ষেত্ৰত 26.10 আৰু STP ক্যাটেগৰীৰ ক্ষেত্ৰত 29.04 আৰু ST Hillsৰ ক্ষেত্ৰত 21.13 আৰু T tribes আদিবাসী কমিউনিটিজ কাৰণে 21.94 কাটঅফ গৈছে এতিয়া আমি আলোচনা কৰিম ড্ৰাইভাৰ কনষ্টেবলৰ ৰিটেনৰ পিছত যোনটো কাটঅফ লিষ্ট SLPRB এ মুকলি কৰিছিল হেতুৰ বিষয়ে ড্ৰাইভাৰ কনষ্টেবলৰ UR ক্যাটেগৰীত গৈছিল 64.10 আৰু SC ক্যাটেগৰীত 55.95 আৰু STP ক্যাটেগৰীত গৈছিল 59.75 আৰু ST Hills ক্যাটেগৰীত গৈছিল 43.67 আৰু OBC MOBCৰ ক্ষেত্ৰত গৈছিল 57.74 আৰু OBC T tribes and আদিবাসীৰ ক্ষেত্ৰত গৈছিল 47.68 এতিয়া আলোচনা কৰিব খুজিছো ড্ৰাইভাৰ কনষ্টেবল ৰিটেন এক্সামত এভাৰেজ কোনে কিমান মাৰ্ক পাইছে ইয়াত কাষ্ট ওয়াইজ দিয়া আছে আৰু সেকেন্ড কলমত কাটঅফ ফিজিক্যাল প্লাস টেষ্ট ড্ৰাইভ কাটঅফ হৈছে ওপৰ স্ক্ৰিনত দিয়া যোনটো ৰিটেন এক্সামৰ পিছত অৰ্থাৎ ভাইবাৰ আগত যোনটো কাটঅফ SLPRB ৰ পৰা মুকলি কৰা হৈছিল সেই মাৰ্ক 64.10 জেনেৰেলৰ ক্ষেত্ৰত ঠিক তেনেদৰে মানে দিয়া আছে আৰু যোনটো ফিজিক্যালত যোনটো আমি ৰানিং কৰি মাৰ্ক পাইছিলো স্ক্ৰিনত দিয়া আছে সেই কাটঅফটো আমি ইয়াত হুবহু বহাই দিছো আৰু টেষ্ট ড্ৰাইভ আমি যেহেতু জানো টেষ্ট ড্ৰাইভত টোটেল মাৰ্ক আছিল 10 তাৰে আমি এভাৰেজ কে ধৰি লৈছো 7 মানে 7 এটা আমি পাইছো বুলি ধৰি লৈছো এতিয়া আমি ৰিটেনত কিমান এভাৰেজ পাইছো হেতু জানিবলৈ হলে আমি টোটেল কাটঅফৰ পৰা ফিজিক্যাল টেষ্ট প্লাস টেষ্ট ড্ৰাইভ প্লাস কৰিব লাগিব তাৰপিছত টোটেল কাটঅফৰ পৰা হেতু মাইনাস কৰিলে আমি UR ৰ ক্ষেত্ৰত 26.18 পাও এভাৰেজ আৰু OBC MOBC ৰ ক্ষেত্ৰত 23.72 আৰু SC ST ৰ ক্ষেত্ৰত
SCৰ ক্ষেত্ৰত 22.85 আৰু STPৰ ক্ষেত্ৰত 23.71 আৰু ST হিলছৰ ক্ষেত্ৰত 15.54 আৰু T ট্ৰাইবছ আদিবাসী কমিউনিটিৰ কাৰণে পাওঁ 18.74 এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদ্ভৱ হ'ব পাৰে মানে ধৰি লওক OBCৰ ক্ষেত্ৰতে ক'ব খুজিছোঁ 19 পায়ো তেওঁ ভাইবালে কোৱালিফাই হৈছে হয় 19 পায়ো ভাইবালে কোৱালিফাই হ'ব পাৰে যদি তেওঁৰ ফিজিক্যাল মাৰ্ক বেছি থাকে অৰ্থাৎ সাপোজ তেওঁৰ ফিজিক্যাল মাৰ্ক 32 আৰু টেষ্ট ড্ৰাইভত ধৰা হ'ল 7 অৰ্থাৎ 39 যেহেতু OBCৰ ক্ষেত্ৰত কাট অফ গৈছিল 57.74 ইয়াৰ পৰা যদি আমি মাইনাস কৰিব কৰোঁ 32 plus 7 is equal 39 অৰ্থাৎ আমি পাওঁ 15.74 এইখিনিতে আপোনালোকৰ মনত কোৱেশ্চন হ'ব পাৰে যে 15.74 কেনেকৈ হ'ল যেহেতু আমাৰ এক্সাম আছিল 0.5 প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত এই যোনটো 74 হেতু আপোনাৰ টোটাল কাটঅফৰ পৰা মাইনাস কৰাৰ কাৰণে 15.74 এভাৰেজ আপুনি ধৰিব পাৰে 15.50 পায়ো এজন ক্যান্ডিডেটে ভাইবালে এপিয়াৰ হ'ব পাৰে এতিয়া আমি আহিছো ভিডিওৰ শেষৰটো পাৰ্টলৈ যোনটো কাটঅফৰ বিষয়ে আলোচনা কৰিম যদি ভিডিওটো এতিয়ালৈকে চাই আছে আৰু যদি ভাল লাগিছে লগৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ অতি সোনকালে পাব পাৰি এটা দেৰি নকৰি মেইন টপিকলৈ আহো ইয়াত সকলো ধৰণৰ কাষ্ট দিয়া আছে UR OBC MOBC SC STP ST Hills T tribes আৰু ইয়াত কাট অফ দিয়া আছে যেহেতু আমাৰ যোনটো ভাইবাৰ আগত অৰ্থাৎ ৰিটেনৰ পিছত SLPRB এ কাট অফ লিষ্ট উলিয়াইছিল হেতু এই মাৰ্কবোৰ 64.10 57.74 OBC ৰ ক্ষেত্ৰত আৰু 55.95 SC ৰ ক্ষেত্ৰত STP ৰ ক্ষেত্ৰত 59.75 আৰু ST হিলছৰ ক্ষেত্ৰত 43.67 আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত 47.68 যেহেতু আমি জানো ভাইবাৰ টোটাল মাৰ্ক আছিল 5 আৰু আমি ধৰি লৈছিল 2:3 ৰেশিওত অৰ্থাৎ দুটা পোষ্টৰ এগেইনষ্টত তিনজন ক্যান্ডিডেট মাতিছে বুলি এইখিনিতে মন কৰিবলগীয়া কথা যে যেতিয়া আমাৰ আনৰিজাৰ্ভ ক্যাটেগৰীৰ টোটাল পোষ্ট আছিল 333 আৰু তাৰে এডিশনাল যোনটো 2:3 কে ধৰা হৈছিল এডিশনাল 111 জন ক্যান্ডিডেট এড কৰা হৈছিল টোটাল পাইছিল আমি 444 অৰ্থাৎ 444 এতিয়া এই যে অতিৰিক্ত 111 জন হুমালে সেইবোৰ কলৈ যাবগে যদি যেহেতু আমি জানো জেনাৰেল কাষ্টত অকল 333 টাহে পোষ্ট আছে এই বাকি অতিৰিক্তবোৰ ক'ত যাব যদি তেওঁ OBC হয় বা OBC MOBC হয় আৰু STP আৰু ST Hills T tribesৰ যদি কোটাৰ হয় তেন্তে তেওঁলোক সেই কোটালৈকে আহিব আৰু যদি তেওঁ জেনাৰেল কোটাৰ হয় তেন্তে তেওঁ কোনো ধৰণৰ সেই সুবিধা নাপাব গতিকে আমাৰ যোনটো ৰিজাৰ্ভেশন ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে প্লাস পইণ্ট এইখিনিত আৰু আমি এভাৰেজ ধৰি লৈছো 4 জেনাৰেলৰ ক্ষেত্ৰত যেহেতু 333 টা পোষ্ট আছে আৰু এডিশনাল 111 টা আমি ভাইবাত ধৰি লৈছো 3 আৰু এক্সট্ৰা যোনটো 1 যে প্লাস কৰিছো অৰ্থাৎ 4 যে হৈছে হেতু এডিশনাল যোনটো 111 তলৰ পৰা ওপৰলৈ যাওঁ তেতিয়া সেই কাটঅফটো অলপ উঠিব পাৰে গতিকে UR ক্ষেত্ৰত আমি ধৰি লব পাৰো 68.10
আৰু OBC MOBCৰ ক্ষেত্ৰত 5 এটা প্লাস কৰিব পাৰে যেহেতু 5 কেনেকৈ হ'ল 5ৰ ভিতৰত 5 কেনেকৈ ভাইবাত পাব পাৰে 5ৰ ভিতৰত 5 নাপায় পালেও অতি কম মানুহে পাব বা কম ক্যান্ডিডেটে পাব তিনি আমি এভাৰেজ ধৰি লৈছো সেই যে 111 জন ক্যান্ডিডেটৰ ভিতৰত OBC ক্যান্ডিডেটও যে হুমাই আছিল সেইবোৰ ক'ত যাব যেহেতু সেইবোৰৰ মাৰ্ক অলৰেডি আছে তো আপোনাৰ নিজৰ কাষ্টতকে বেছি আছে কিন্তু তেওঁৰ ফাইনেলত অলপমান মাৰ্কৰ কাৰণে তেওঁ জেনাৰেল কোটাত নহমালে সেই মানুহজন নিজে নিজৰ কোটালৈকে আহিব সেই কাৰণে আমি ধৰি লৈছো 5 এভাৰেজ 5 এটা ধৰি লৈছো গতিকে আমি দেখিবলৈ পাইছো OBC MOBC ৰ কাট অফ যাব 62.74 ঠিক তেনেদৰে SC ৰ ক্ষেত্ৰত আমি এডিশনাল 5 ধৰিছো যোনটো 111 মেইন পোষ্টটো হৈছে 111 সেই যোনটো 111 যদি আপোনাৰ কাষ্টৰ মানুহ হুমাই আহে তেতিয়া সেইজন যদি নিজৰ কাষ্টত আহেগে তেতিয়া অটোমেটিক্যালি আপোনাৰ মাৰ্কটো বাঢ়িব কাটবৰ মাৰ্কটো গতিকে SC ৰ মাৰ্কৰ ক্ষেত্ৰটো আমি এডিশনাল 5 এটা প্লাস কৰিছো অৰ্থাৎ 60.95 STP ৰ ক্ষেত্ৰটো তেনেকে 6 যেহেতু আপোনালোকে দেখিছে প্ৰায়বোৰ ক্যান্ডিডেটে জেনাৰেল কোটাত হুমাই আছে STP কাৰণ ইয়াৰ মেইন ৰিজন হৈছে ফিজিক্যাল মাৰ্ক বহুত আছে কিন্তু এক্সামত কম হবও পাৰে নহবও পাৰে হেতু নো ডাউট কিন্তু ফিজিক্যালৰ ক্ষেত্ৰত যেতিয়া আমি টেষ্ট ড্ৰাইভ দিব গৈছিলো বা এক্সাম চেণ্টাৰত আছিল তেতিয়া দেখিছিল আপোনাৰ STP ক্যাটেগৰি ক্যান্ডিডেট বহুত আছিল সেই কাৰণে অতিৰিক্ত যোনটো আছিল হেতুত প্লাস 6 এড কৰা হৈছে 65.75 যাব বুলি অনুমান কৰা হৈছে ঠিক তেনেদৰে ST হিলছৰ ক্ষেত্ৰত যেহেতু কম্পিটিশনটো অলপ কম হয় হিল ট্ৰাইবছ এৰিয়া বিলাকৰ সেই কাৰণে যোনটো এভাৰেজ মাৰ্ক হেতু 3 ধৰা হৈছে অৰ্থাৎ তেওঁলোকৰ মাৰ্ক কাট অফ যাব পাৰে 46.67 আৰু ঠিক তেনেদৰে টি ট্ৰাইবছ আদিবাসী কমিউনিটিছৰ ক্ষেত্ৰটো এডিশনাল 3 মাৰ্কস এটা প্লাস কৰা হৈছে অৰ্থাৎ 50.68 যাব বুলি আশা কৰা হৈছে অৰ্থাৎ ওভাৰভিউ যদি চাবল যাও আমাৰ UR ৰ ক্ষেত্ৰত 68.10 আৰু OBC MOBC ৰ ক্ষেত্ৰত 62.74 আৰু SC ক্যাটেগৰিৰ ক্ষেত্ৰত 60.95 আৰু STP ক্যাটেগৰিৰ ক্ষেত্ৰত 65.75 আৰু ST হিলছৰ ক্ষেত্ৰত 46.67 আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত 50.68 যাব পাৰে আৰু নেক্সট কোনটো টপিকৰ ওপৰত ভিডিও আনিব লাগে প্লিজ কমেন্ট কৰি জনাব মই সেই ভিডিও প্ৰস্তুত কৰিবলৈ ট্ৰাই কৰিম ধন্যবাদ